বহুদিনৰ মূৰত আপোনালোকৰ মাজত আৰু একবাৰ আহিলোঁ ভিডিঅ' এটা লৈ পেলাই। বেমাৰ হৈ থকাৰ কাৰণে ভিডিঅ' দিব পৰা নাছিলোঁ। কিন্তু জীৱনৰ মই যাই আছোঁ সপ্তাহত কিবা এটা বিশেষ কাম মানে নাম ৰেজিষ্টাৰ কৰিব লাগিব, সেইকাৰণে যাই আছোঁ জীৱনৰ মই। লগ পালোঁ দেখিব কি ক'লে কাজি নহ'ব, তো সেইকাৰণে তাৰ লগত জীৱনৰ মই গ'লোঁ তাৰ কিবা ভোটাৰ আইডি কাৰ্ড অনাৰ কাৰণে। তাতে যাই কিবা মেল মাৰি আছে জীৱনে ধুনীয়াকৈ ওলাইছি বেগ চেগ লৈ পেলাই ৰেজিষ্টাৰ কৰিবই মানে আজি মানে কয়ও একো নহ'ব, তাৰ ভোটাৰ আইডিও লোৱা নহ'ল আমাৰো নহ'ল। সেইকেইটা তথাপিতো যাম দা ভগাবাৰত বহুত দিন যোৱাও নাই, যাই পেলাই চাই লওঁ কি কৰিব কি নকৰোঁ। কৰিম ৰ'ব কিবা নহয় কিবা এটা কৰিব লাগিব, এনাইতো আহিলে নহ'ব না। আহি পেলাই হাইস্কুল মেট্ৰিক পৰীক্ষা চলি আজি নাই, তথাপিতো মেট্ৰিক পৰীক্ষা হৈ আছে। ময়ো দিছিলোঁ তাৰপিছতে মেট্ৰিক। তাৰপিছত জুমনৰ ফোন আহিল, এডমিট এখন ল'ব আছে আৰু ডিপ্ল'মাখন ল'ব লগা আছে। হ'ল এটা কাম। মই ভাবছোঁ চেণ্ডেল একযোৰ লৈ লওঁ, চেণ্ডেলযোৰো নাই। আহিলোঁ ষ্টেচনত গিলা বেয়া হৈ আছে, নতুনকৈ বনাইছে না, তাতে মাজে মাজে যাই আছোঁ। এই গাড়ী মটৰ আহি থাকে না, কাম চলি আছে এনে বোকা অৱস্থা নাই একদম। জীৱনে যাকে দেখাই দি আছে মই